গতিকে আবৃত্তিটো কিন্তু আমি কি কৰিব লাগিব কিছু কণ্ঠৰ সাধনা কৰিব লাগিব হয় নহয় এতিয়া তোমালোকে সাৰেগামা গানৰ কাৰণে সাৰেগামা শিকা হয় না উদাৰা পুদাৰা তাৰা তিনটা ভাগত তোমালোকৰ কি কৰা হয় কণ্ঠৰ পৰা মাতটো উলিওৱা হয় এতিয়া ধৰিলা সাৰেগামা সা সা বুলি কোৱাৰ লগে লগে এটা তাৰপিছত আকৌ বুকুৰ পৰা উলিয়াবলৈ সা ঠিক তেনেকে এতিয়া এজন মানুহক ধৰিলা প্ৰথমতে ওচৰতে ৰৈ থকা মানুহ এজনক কি কলো ঐ তাৰপিছত সি অকমান আঁতৰলৈ গ'ল ঐ তাৰপিছত আৰু অকণ আঁতৰলৈ গৈছে ঐ চিঞৰিম নে নিচিঞৰিম হা গতিকে এই কোনটো কবিতাত কি ভাবেৰে কিমান মানে চিঞৰিব লাগিব কিমান লাহেকে ক'ব লাগিব সেই কবিতা সেইটো কিন্তু কবিজনেহে নিৰ্ধাৰণ কৰে কাৰণ কবিতাটো তেওঁ লিখিছে হয় নহয় আৰু আবৃত্তি কৰিব বেলেগ এজনে কবিতাটো তেওঁ লিখিছে তেওঁৰ ভাৱটো মই কি কৰিব লাগিব মই জানিব লাগিব তেওঁ কি ভাবেৰে লিখিছে এতিয়া বিষ্ণু ৰাভাৰ ধৰি লোৱা হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ কবিতাটো তেওঁ হেতু এটা বীৰ ৰস তাত ফুটি উঠিছে বীৰ ৰস বুজি পাইছা নাই বীৰ ৰস বুজি পাইছা নাই হা বীৰ বীৰাংগনা সকলৰ যিবিলাক কাৰ্য আমাৰ অতীজতে কিমান বিলাক বীৰ শ্বহীদ হল হয় নহয় তেওঁলোকৰ কথা আমাৰ মনলৈ আহে বীৰ ৰস বুলি ক'লে বা বীৰত্ব দেখুৱাৰ যেটো এতিয়া লাচিত বৰফুকন বুলি ক'লে আমাৰ বীৰত্বৰ কথা আহে নে নাহে আহে গতিকে বিষ্ণু ৰাভাই এই কবিতাটো যিখিনি সময়ত আমাৰ দেশখন মানে ব্ৰিটিছৰ তলত আছিল সেইখিনি সময়ত তেওঁ লিখিছিল সেই কবিতাটো হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ এতিয়া যদি মই হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ কবিতাটো মই লাহেকে কৈ থওঁ হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ হ'বনে বাৰু নহ'ব কাৰণ ইয়াত এটা বীৰ ৰস ফুটি উঠিব লাগিব হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ হয়নে তোল তোৰ অৱনত শিৰ অতদিন তই আছিলি সুসুপ্ত পৰপদানত নিৰ্যাতিত নিপীড়িত দলিত পুতিত গতিকে মোৰ বীৰ ৰসটো ফুটি উঠিলে নাই হয়নে গতিকে সেই ৰসৰ সঞ্চাৰ কৰিব আমি পাৰিব লাগিব আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব কিছুমান সাধনা কৰিব লাগিব কণ্ঠৰ সাধনা তোমালোকে যেনেকৈ গানৰ কাৰণে বহুতে হয়তো হাৰমনিয়ামখন লৈ প্ৰেক্টিছ কৰে এই আবৃত্তিৰ কাৰণেও তোমালোকে কি কৰিব পাৰা প্ৰেক্টিছ কৰিব পাৰা আৰু কিছুমান তোমালোকে সৰুতে চাগে সৰুখিনিয়েতো শিকিছেই চাগে জিভাকে কুৰিবিলাক তোমালোকে জানা নে জানা জিভাকে কুৰি শিকাইছে নে নাই আজিকালি আছে নে নাই অৱশ্যে নাজানো লাও পুলি লৰাই ৰুলু ৰুলু লৰাই লফা আছে নাই নাই পোৱা ন গতিকে এতিয়া তোমালোকক যদি মই খৰকে মাতিবলৈ দিওঁ লাও পুলি লৰাই ৰুলু ৰুলু লৰাই লফা তোমালোকে মাতাচোন লাও পুলি লৰাই ৰুলু ৰুলু লৰাই লফা মাতা খৰকে লাও পুলি লৰাই ৰুলু ৰুলু লৰাই লফা কোৱা হ'ব ঘৰত প্ৰেক্টিছ কৰিবা এইবিলাক হ'ল জিভাৰ ব্যায়াম বুজা নাই জিভাৰ ব্যায়াম আকৌ আৰু আছে তপতালে তপতাবি নতপতালে নতপতাবি খৰকে ক'ব লাগে বুজি পাইছা কেনেকে কণ্ঠ সাধনা কৰিব লাগিব আৰু কিছুমান তোমালোকে জানানে বাৰু আমাৰ মুখৰ ভিতৰত এখন গীটাৰ আছে জানা নাজানা জানা মুখৰ ভিতৰত এখন গীটাৰ আছে যেনেকৈ গীটাৰ এখনত কোনডাল তাৰত স্পৰ্শ কৰিলে কি শব্দ হয় অলপ তললে দিলে অলপ বেলেগ শব্দ হয় ওপৰলে দিলে বেলেগ হয় হয়নে নহয় এই আমাৰ মুখগহ্বৰৰ ভিতৰত কিছুমান মানে জেগা আছে যেনে তালু হয়নে তাৰপিছত দাঁত ওঠ হয়নে নহয় এইবিলাকৰ পৰা আমি কিছুমান কি কৰিব পাৰো উচ্চাৰণ কৰিব পাৰো ধ্বনি নিৰ্গত হয় ধ্বনি নিচা মহাপ্ৰাণ বৰ্ণ কোনবিলাক এতিয়া আমাৰ যিখন অসমীয়া বৰ্ণমালা ক খ গ ঘ হয় নহয় তাতে অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ আছে এতিয়া কোনটো আমি জোৰ দি মাতিম কোনটো আমি লাহেকে মাতিম যিবিলাক আমি জোৰ দি মাতিম সেইবিলাকে হৈছে মহাপ্ৰাণ বৰ্ণ
হয়নে এতিয়া কৰ পিছত খ কটোত কিন্তু আমি জোৰ দিবলগীয়া হোৱা নাই ক হয়নে কটো অল্প প্ৰাণ বৰ্ণ সেইকাৰণে মানে বায়ুটো বেছিকে নোলায় কটো মাতোতে মুখৰ পৰা বায়ুটো বেছিকে নোলায় কিন্তু খটো মাতোতে মুখৰ পৰা কি হৈছে বায়ুটো বেছিকে ওলাইছে গতিকে সেইটো কিন্তু মহাপ্ৰাণ বৰ্ণ ক খ গ গটো কিন্তু অল্প প্ৰাণ খটো কিন্তু মহাপ্ৰাণ গতিকে তোমালোকে বৰ্ণমালাখন চাবাচোন বৰ্ণমালাত আমি আচলতে এইবিলাক কথা জানিব লাগে কি কাৰণে বাৰু আমি নিজৰ ভাষাটো আমি যিটো ভাষাৰে পঢ়া শুনা কৰি আছো সেই ভাষাটো শুদ্ধকৈ ক'বৰ কাৰণে আমি এই কথাখিনি আমি জানিব লাগে এতিয়া তোমালোকে দেখিছা মিডিয়াবিলাকত কিমান ল'ৰা ছোৱালীয়ে বাতৰি পৰিৱেশন কৰি আছে দেখিছা নাই গতিকে সেই বাতৰি পৰিৱেশন কৰোঁতে কিছুমান ভুলো আমি দেখা পাওঁ বহুত ভুলকে কয় কিছুমান কথা কয় নে নকয় গতিকে আমি যিমান পাৰো আমি শুদ্ধকে ক'বলৈ যত্ন কৰিব লাগে তোমালোকৰ মাজৰে হয়তো বহুতো কেতিয়াবা তোমালোকে যদি ইচ্ছা কৰা সাধনা কৰা তেনেকুৱা বাতৰি পৰিৱেশন কৰোঁতা বা নিউজ ৰিডাৰ হ'ব পাৰিবা যদিহে তোমালোকে নিজৰ ভাষাটো ভালকে জানা বা শব্দবোৰ মানে পাৰফেক্ট শব্দবিলাক তোমালোকে ক'ব পাৰা উচ্চাৰণ তোমালোকৰ যদি ভাল হয় তেতিয়াহে তোমালোকে সেই সুবিধাখিনি পাবা আজি ৰেডিঅ'ত কাম কৰিবলৈ হ'লে দূৰদৰ্শনত কাম কৰিবলৈ হ'লে তোমালোকক কিন্তু এই বিষয়টো আবৃত্তি বিষয়টো জনাৰ যথেষ্ট দৰকাৰ আছে কাৰণ আবৃত্তি আমি এতিয়া অকল কলা হিচাপে আমি পৰিৱেশন নকৰোঁ বা আমি নকওঁ অকল কলাই নহয় আবৃত্তি হৈছে ভাষাটোৰ কাৰণে এটা বিপ্লৱ বুলি ক'ব খোজো আবৃত্তি শিকা মানে ভাষাৰ বিপ্লৱ ভাষাৰ সাধনা হয় নহয় গতিকে তোমালোক বৰ হৈছে নেকি বাৰু বৰ হলে মোক কৈ দিবা তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে কবিতা আবৃত্তি কৰিলে সদায় কবিতাটো মুখস্থ কৰি ল'বা কিন্তু মই এতিয়া চায়ে গাম বাৰু মই চেষ্টা কৰিম নৱকান্ত বৰুৱাৰ কবিতা লঘোণ শুনিছানে নাই বাৰু কবিতাটো শুনিছানে নাই আগতে শুনিছা এতিয়া এটা শিশু কবিতা কাৰণ ইয়াত বেছিভাগে যিহেতু শিশুৰ বেছি আছে গতিকে মই শিশু কবিতাই লৈছো একোকে নেখাও আজি একেবাৰে ভোক নাই আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে খেজুৰীৰ গুড় নেকি লৈ আহ এইফালে নাই যদি মালভোগ জাহাজী কলকে আন আৰু একো নেলাগে এই হ'ব জলপান আজি যদি অহা নাই ভীম সিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলু আন পাপৰ আছিল বোলে অঙঠাত শেকচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুক গুণ ৰৌ মাছ ভজা আছে তাৰো দুচকল দে এই হ'ব লঘোণত আৰু একো নেলাগে কবিতাটো কিন্তু হাস্যৰসী ইয়াত মই হাস্যৰসটো ফুটাই তুলিব পাৰিছো নে তোমালোকে এইটো মন কৰিবা এই কবিতাবিলাকে তোমালোকে যিবিলাক কবিতা আবৃত্তি কৰিবলৈ ল'বা কি ৰস প্ৰকাশ কৰিবলৈ বিচাৰিছে মই অলপ হলেওতো হঁহুৱাব পাৰিছো হয়নে নহয় গতিকে এইটো হাস্যৰসৰ কবিতা ইয়াত দুখৰ কথাই নাই বীৰ ৰসৰ কথাই নাই খঙৰ কথাই নাই ইয়াত মই যিমান পাৰো হঁহুৱাবলৈ যত্ন কৰিম বুজি পাইছা গতিকে কবিতাবিলাক আবৃত্তি কৰিবলৈ লোৱাৰ আগত তোমালোকে অলপ হলেও ভাবি চাব লাগিব কবিতাটোৱে আচলতে কি কৈছে কবিজনে কি কৈছে এইটোত কিন্তু অলপ বীৰ ৰসো আছে হাস্য ৰসো আছে চাবা দেই মই হওঁ কলিকালৰ আচৰিত বীৰ মহাৰ মাৰি চিঙো মই পৰুৱাৰ শিৰ জাপ মাৰি পাৰ হওঁ ঘৰৰ দুৱাৰ দলি একেবাৰে ভাঙো মই মাটিৰ টেকেলি একে জাপে পাৰ হওঁ 6 ইঞ্চিয়া খাল কেয়া আঙুলিৰে ফালো মই মকৰাৰ জাল গছক মাৰি ভাঙো মই শুকান জেওৰা খুটি কামৰ মাৰি গুৰি কৰো ভীমকলৰ গুটি চুলেই মই
নীলা জীৱন জয় পৰি যায় খেদা মাৰি গলে মই নিগনি উপলাই মোহাৰ মাৰি শেষ কৰো চেৰে পাৰ জীৱ মোৰ আগত কেতিয়াও মানুহ নহয় থিয় এতিয়া এই কবিতাটোত কি আছে হাঁহি উঠিলে নাই হাস্যৰস আছে কিন্তু অকমান বীৰসো আছে কাৰণ প্ৰথম লাইনটোৱে কৈছে মই হওঁ কলিকালৰ আচৰিত বীৰ পিছৰখিনি হাস্যৰসলে আহি গ'ল আৰু বুজি পাইছা কবিতা কেনেকে আবৃত্তি কৰিব লাগে এইখিনিতে চাবাচোন চুলেই মই নীলা জীৱন জয় পৰি যায় এতিয়া ইয়াত মই জয় বুলি কোৱা নাই কিন্তু জয় পৰি যায় বুলি কোৱা নাই মই কি কৈছো জয় পৰি যায় তাৰমানে জয়টোৰ ওপৰত জয়টোৰ ওপৰত চন্দ্ৰবিন্দু এটা আছে হয় নহয় চন্দ্ৰবিন্দু হৈছে নাসিক ধ্বনি মানে নাকেৰে উচ্চাৰণ কৰিব লাগে শুনি লোৱা তোমালোকৰ কাৰণে খুব প্ৰয়োজনীয় চন্দ্ৰবিন্দু হৈছে নাসিক ধ্বনি যিটো বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু থাকে সেই শব্দটো আমি নাকেৰে উচ্চাৰণ কৰিম এতিয়া ইয়াত কৈছে চুলেই মই নীলা জীৱন জয় পৰি যায় মানে কি পৰি যায় নীলা যদি নীলা জীৱনডাল চুই দিওঁ তেতিয়াহ'লে কি হৈ যায় কোচ খাই যায় হয় নহয় সেইটো জয় পৰি যোৱা বুলি কয় জয় পৰি যোৱা নহয় জয় মানে হ'ল বিজয় হয় নহয় জয় মানে হ'ল কোনোবা এখন দেশ জয় কৰা সেইটো বুজাইছে হয় নহয় কাৰোবাক জয় কৰা সেইটোহে বুজাইছে কিন্তু ইয়াত কোচ খোৱা বুজাইছে গতিকে জয় আৰু জয়ৰ পাৰ্থক্য এইবিলাক ৰেডিঅ'ত যদি কাৰোবাৰ কাম কৰিবলৈ মন আছে তেতিয়াহ'লে এইবিলাক একেবাৰে পুংখানুপুংখভাৱে জানিব লাগিব চন্দ্ৰবিন্দু এতিয়া গড় হয়নে গড় আৰু গড় গ দৰে ৰ কি কোৱা কি গ দৰে ৰ কি হ'ব গড় গড় মানে কি গড় মানে কি মোক কোৱা লাচিত বৰফুকনে মোমায়েকক গড় বান্ধিবলৈ কৈছিলে গড় একে ৰাতিৰ ভিতৰতে গড় বান্ধিবলৈ কৈছিলে গড় হৈছে দেৱাল ওখ আমি ইংৰাজীত কি কম ৱাল হয় নহয় ওখ দেৱাল দেৱাল বুলিও কম অসমীয়াত গতিকে গড় তাত চন্দ্ৰবিন্দুটো নাই হয় নহয় কিন্তু যিটো জন্তু গড় আমাৰ যিটো কাজিৰঙাত আমাৰ কি থাকে গড় থাকে সেইটো কিন্তু ওপৰত চন্দ্ৰবিন্দুটো আছে চন্দ্ৰবিন্দু এটা আছে গড় বৰ্ণটোৰ ওপৰত চন্দ্ৰবিন্দু এটা আছে গতিকে সেইটো উচ্চাৰণ কৰোঁতে আমি গড় বুলি নকওঁ কি বুলি কম গড় গড় নাকেৰে উচ্চাৰণ কৰিম বুজি পাইছা যিহেতু গণ্ডাৰ শব্দৰ পৰা গড় শব্দটো হৈছে গণ্ডাৰ সংস্কৃত শব্দৰ পৰা গড় শব্দটো হৈছে নটো মানে কি হলগে চন্দ্ৰবিন্দু হলগে গতিকে চন্দ্ৰবিন্দু থকা শব্দবিলাক আমি কি কৰিম নাকেৰে উচ্চাৰণ কৰিম যিহেতু সেইটো নাসিক বৰ্ণ নাসিক ধ্বনি পৃথিৱীয়ে জানে মই ৰাজকন্যা ৰাজৰাণী গৌৰৱেণী কৃষ্ণ যজ্ঞশিনী কোনে নাজানে হাই মই নাৰী অভাগিনী মই অতি সাধাৰণ নিয়তিৰ ক্ৰীড়নক সমাজৰ নিয়মৰ দাসী কুৰুকুল বধুজাতক কুন্তি মাতৃ অম্বালিকা অম্বিকাৰ দল মই তাত এটি মাথো ক্ষুদ্ৰ সংযোজন যৌৱনৰ প্ৰথম পুৱা উৎপলৰ বৰণ মালাত যাৰ বাবে গাঁঠিছিলো হৃদয়ৰ সঞ্চিত আবেগ স্বামী গৃহ প্ৰৱেশৰ সেই পৰম ক্ষণত সেই প্ৰিয় ফাল্গুনীৰ ভীৰুতা ক্লিবতা দেখি ঘৃণা আৰু বিস্ময়ত আবেগ বিহ্বলা নৱবধূ থৰে থৰে কঁপিছিলো মাথো পাণ্ডুপুত্ৰে মাতৃবাক্য কৰিলে পালন জড় পদাৰ্থৰ দৰে কৰি ব্যৱহাৰ সমানে ভগাই ললে মোৰ স্বামীত্বৰ অধিকাৰ কোনেও নাচালে ভাবি মোৰো যে থাকিব পাৰে এখনি হৃদয় এটি মন এয়া মাথো আৰম্ভণ ধৰ্মপুত্ৰ ধৰ্ম যুধিষ্ঠিৰে যিদিনা ৰাখিলে মোক পণ ৰাজনীতি কলুষিত ঘৃণিত পাহাৰ
সেইদিনা মিলি গ'ল মাটিৰ লগত মোৰ নাৰীত্বৰ সতীত্বৰ যত অহংকাৰ সেইদিনা বুজি পালো ভালদৰে মই দাহ দাহী ধন ৰত্ন ৰাজ্য আৰু ঐশ্বৰ্যৰ দৰে মই মাথো অতিৰিক্ত এপদ সম্পদ মদমত্ত জুৱাৰী স্বামীৰ হাই মই যেন কেৱল শৰীৰ তথাপিতো ভাগ্যক জীয়াই সুখে দুখে বনে ৰণে বিপদে সম্পদে সংগ দিলো সেৱা দিলো দিলো বিশ্বস্ততা 5 পাণ্ডৱক দিলো 5টি সন্তান সিহঁতৰ দেও মোৰ আৰু একো নাই সিহঁতেতো নিবিচাৰে নাৰীৰ হৃদয় দ্ৰৌপদী সুভদ্ৰা চিত্ৰাংগদা উলুপিৰ পেল শৰীৰ অৰ্জুনৰ জন্ম অধিকাৰ হে সূৰ্যনন্দন স্বয়ম্বৰ সভাত যিদিনা সভাসদ পৰিজন সকলোৱে মিলি উপহাস কৰিছিলো নিঃসম্বল সুতপুত্ৰ বুলি প্ৰত্যাখ্যান কৰিছিলো অকপট হৃদয়ৰ প্ৰেমৰ অঞ্জলি সেইদিনা হ'ল মোৰ বিচাৰৰ ভুল ভুলৰ ফুলেৰে পিন্ধা আজীৱন সেই মোৰ ৰক্তাক্ত হৃদয় আজি আৰু ভয় মোৰ নাই পাবলৈ জন্ম মোৰ অসাৰ্থক সমস্ত জীৱন মোৰ অনন্ত নৰক নালাগে অক্ষয় স্বৰ্গ মৃত্যুৰ পিছত মুক্ত কণ্ঠে কওঁ আজি মই তুলনা কেৱল যাৰ দুপৰৰ উজ্জ্বল সূৰ্যত মুগ্ধময় সিজনৰ অপূৰ্ব সূৰ্যত ভয় নাই দাতাকৰ্ণ নোখোজো প্ৰতিদান মহাকাব্য ৰচয়িতা সত্যৱতী সুতে অসুচি কামনা বুলি ভুল ব্যাখ্যা কৰক যিমান তুমি তাত নাপাতিবা কাণ নাৰী যাৰ সংগী নিৰন্তৰ সি ক্ষত্ৰিয়ই নুবুজিলে জটাধাৰী জ্ঞান তপস্বীয়ে কি বুজিব নাৰীৰ অন্তৰ ধন্যবাদ মই অকমান পাহৰিছো মাজে মাজে ক্ষমা কৰিবা এই মই কৈছো প্ৰথমে কৰুণ ৰস আৰু চাবলৈ গ'লে বীৰ ৰস নহয় বীৰ ৰসৰ লগত মানে ৰৌদ্ৰ ৰসৰ অকণমান সামঞ্জস্য থকাৰ নিচিনা লাগে কিন্তু এইটোত ৰৌদ্ৰ ৰস আছে ৰৌদ্ৰ মানে খং ক্ষোভ বুজি পাইছা বীৰ হল যিটো বীৰত্ব দেখুৱাব ইয়াত কিন্তু দ্ৰৌপদীয়ে বীৰত্ব দেখুৱাব পৰা নাই খং আছে ক্ষোভ আছে আৰু দুখ আছে হয় নহয় গতিকে দ্ৰৌপদীক মানে কেৰেক্টাৰটো চৰিত্ৰটো যেতিয়া তোমালোকে বিশ্লেষণ কৰিবা বুজি পাবা এই কবিতাটোৱে কি কৈছে মই এতিয়া বহলাই নকওঁ দেই ঠিক আছে খুব ভাল লাগিল আজি তোমালোকৰ মাজলৈ আহি মই তোমালোকক কিখিনি ক'ব পাৰিছো নাজানো তোমালোকৰ লাভত আহে নে নাহে সেইটো মই নাজানো কিন্তু মই যিখিনি জানো সেইখিনিকে কৈছো মোৰ ক্ষুদ্ৰ জ্ঞান বুদ্ধিৰে আবৃত্তিৰ ওপৰত আৰু বহুত আছে ক'বলগীয়া কিন্তু গোটেইখিনি কোৱাটো সম্ভৱ নহয় সকলোকে মই মোৰ মৰম জনাইছো ছাত্ৰ ছাত্ৰীসকললৈ আৰু মই শিক্ষাগুৰুসকললৈ মোৰ পুনৰ সেৱা জ্ঞাপন কৰিছো আৰু এটি কবিতাৰে মই সামৰণি মাৰিম চুটি কবিতা এটা এটিৰে নিৰ্মল প্ৰভা বৰদলৈৰ কৰুণতম এই কবিতাটিৰে মই আজি তোমালোকৰ মাজৰ পৰা বিদায় লম কবিতাটিৰ নাম হৈছে কৰুণতম কৰুণতম যেতিয়া তোমালোকে গম পাইছা ইয়াত কৰুণ ৰস আছে হয় নহয় ঠিক আছে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত